everyone, মই বৰ্ষাই পুনৰ স্বাগতম জনাইছো জামগুৰি ছোৱালী বৰ্ষাৰ আন এটি ভিডিঅ'লৈ। এতিয়া মই আছো গম পাইছে ক'ত আছো কিচেনত আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো মই এটা ৰেচিপি আৰু এই ৰেচিপিটো হৈছে অলৰেডি সগে গম পাইছে কি বনাইছো। একচুয়ালি মই আজি লৈ আহিছো ভেজ পোলাও। পোলাও যেহেতু সকলোৱে খাই ভালে পায়, দৈনন্দিন জীৱনত একচুয়ালি কোনোবা আলহী আহি গ'ল বা আজি আমি নিজে কিবা ফেষ্টিভেল হৈ গ'ল আমি পোলাওটো থাকিলে বহুত ভাল পাওঁ নহয় নে বাৰু। সেইটো কাৰণে বহুত ইজি ৰেচিপিটো লৈ আহিছো, অতি কম সময়ৰ ভিতৰতে প্ৰেছাৰ কুকাৰত বনাব পাৰিব এই ভেজ পোলাও ৰেচিপিটো। তো পলম নকৰি আহক আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। বলক। পোলাও বনাবৰ কাৰণে মই ইয়াত ব্যৱহাৰ কৰিছোঁ বাসমতি ৰাইচ আৰু এইখিনি মই অলপ ধুই পেলাই শুকুৱাই লৈছোঁ 1 ঘণ্টাৰ বাবে। ইয়াত মই ইউজ কৰিছোঁ গাজৰ, ফ্ৰেঞ্চবিন, মটৰ, কিচমিচ, কাজু, ইলাচি, দালচিনি আৰু তেজপাত। এই সকলোখিনি মই ৰেডি কৰি লৈছোঁ যিহেতু এতিয়া আমি পোলাও বনাম। মই গেছটো জ্বলাই লৈ ইয়াত কুকাৰটো বহাই দিলোঁ যিহেতু মই আজি পোলাও কুকাৰত বনাম। কুকাৰটো অলপ গৰম হওঁতে এতিয়া মই ইয়াত 2 চামুচ ঘি দিম। 2 চামুচ যদিও ঘি দিছোঁ ইয়াত মই কিন্তু অলপ ৰিফাইন দিওঁ যাতে পোলাওটো বনাওঁতে লাগি নাযায়। এতিয়া দেখিছে আপোনালোকে মই ইয়াত দিছোঁ তেজপাত, দালচিনি আৰু লগতে ইলাচি। এইখিনি অলপ সময় মই ভাজি ল'ম। ড্ৰাই ফ্ৰুটছ যোনখিনি হয় সেই ড্ৰাই ফ্ৰুটছখিনি মই এতিয়া নিদিওঁ। এতিয়া মই ইয়াক অলপ টাইম ভাজি ল'ম আৰু ভাজি লোৱাৰ পাছতহে মই ড্ৰাই ফ্ৰুটছখিনি দিম। তেজপাত আৰু ইলাচি গোন্ধটো অলপ আহিছে, সেইটো কাৰণে মই এতিয়া যোনখিনি চব্জি কাটি থৈছিলোঁ মটৰ দিম, লগতে গাজৰ আৰু লগতে ফ্ৰেঞ্চবিন গোটেইখিনি লাহে লাহে মই ইয়াতে দি দিছোঁ আৰু ইয়াৰ পাছতে এইখিনি অলপ সময়লৈকে ভাজিব লাগিব, কিন্তু চাব যাতে এইটো ৰঙা হৈ নাযায় আৰু গেছটো সদায় চিমত থাকে। অলৰেডি মোৰ ভজা হৈ গৈছে, দেখিছে আপোনালোকে অলপ সিজিবলৈ দিছোঁ আৰু অলৰেডি হৈ গৈছে। এতিয়া মই ইয়াত ড্ৰাই ফ্ৰুটছ দিম। মই ইয়াত দিছোঁ আপোনাৰ কাজু আৰু কিচমিচ, আপোনালোকে যদি বিচাৰে বেলেগো দিব পাৰিব। এইখিনি একেলগে মই মিক্স কৰি আকৌ 2-3 মিনিটমান ভাজি ল'ম আৰু এতিয়া ইয়াৰ লগতে মই দিছোঁ চেনি। 2.5 চামুচ দিছোঁ যিহেতু মই এপোৱা চাউল লৈছিলোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি ইয়াত দিব পাৰিব। টেষ্টটো ভাল হ'বৰ কাৰণে মই পোলাওত ব্যৱহাৰ কৰিছোঁ অলপ নিমখ, মানে আধা চামুচ। যিহেতু পোলাওত সদায় নিমখীয়া আৰু চেনিটো একেলগে হ'ব লাগে, তেতিয়াহে ভাল লাগে। আৰু এতিয়া যিহেতু এইখিনি অলপ ভজা হৈ গ'ল, এতিয়া মই যিখিনি চাউল থৈ দিছিলোঁ সেই চাউলখিনি দেখিছে আপোনালোকে পূৰা শুকাই গৈছে। এনেকৈ শুকাই গ'লে পোলাওটো ভাল হয়। এতিয়া মই ইয়াক গোটেইখিনি অলপ সময় ভাজি ল'ম, 3-4 মিনিটমান সময়, আৰু তাৰ পাছত ইয়াত মই এড কৰিম পানী। সদায় চাব যাতে পানীখিনি পোলাও যিমানখিনি আছে সেইখিনিলৈকে হৈ থাকে। ইয়াত চাওক পোলাওখিনি আৰু পানীখিনি সমানত আছে। এতিয়া হুইচেল মাৰিবলৈ দিছোঁ, এটা হুইচেল, আৰু এটা হুইচেলৰ পাছত চাওক এতিয়া মোৰ পোলাও ৰেডি হৈ গৈছে। চাওকচোন ইমান ধুনীয়া হৈছে নহয়নে বাৰু। আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে। পোলাওটো কিন্তু খাবলৈ বহুত টেষ্টি হৈছিল দেই। আৰু যদিহে আপুনি এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে কাইণ্ডলি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে মোৰ চেনেলত আপুনি নতুন তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ মোৰ ফালৰ পৰা বহুতেই ধন্যবাদ। বাই।